আহিছে পিছে ন হা গাই চাও কি Hello everyone, কেনে আছে আপোনালোক? মই প্ৰিয়ংকা সুকিয়াই পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ একেবাৰে ঘৰৰ ওচৰতে পিকনিক খাবৰ কাৰণে। ফেমিলি পিকনিক হয় এইটো। আৰু এইটো পুখুৰী খুৰাহঁতৰে হয়। তাৰ ওচৰতে এখন দাদাহঁতে বনাইছে এনে চাঙৰ নিচিনা বহি খাব পৰা তেনেকৈ। দাদাহঁতে বহুত কেইবাৰ আহিছে ইয়াতে পিকনিক খাবৰ কাৰণে। আজি আমি আহিছোঁ বৌ আৰু এইটো খানাটো আমাৰ পাপুলুদা দিছে, পাপুলুদাৰ ফালৰ পৰা হয়। একেবাৰে বতাহ মাৰি আছে আৰু ইয়াতে মাছো এৰি দিছে, বহুত মাছ আছে। আপোনালোকৰ যদি কাৰোবাৰ ভাল লাগে তেতিয়াহ'লে আহিবও পাৰি ইয়াতে খৰিকটাত। ধুনীয়া একেবাৰে পূৰা চাং টাং ধুনীয়া বান্ধি দিছে আৰু খোৱাৰ কাৰণেও ধুনীয়া জাগা আছে ইয়াতে। আৰু গোটেইখিনি এৰিয়া আপোনালোকক দেখুৱাই আছোঁ মই। চব্জি খেতিও কৰিছে সেইটো চাইডে, এতিয়া দেখা নাপাব আপোনালোকে, মই আপোনালোকক অলপ পিছত দেখুৱাম। আৰু ইমান ধুনীয়া বতাহ, মানে ইমান ধুনীয়া বতাহ মাৰি আছে, আপোনালোকে দেখিছে পূৰা চুলি উৰি আছে, ভাল লাগিছে। গৰম দিনত বেছি ভাল লাগিব। আমাৰ বৌ বনাই আছে খানা, বহুত টেষ্টি টেষ্টি বনায়, আগতেও খাই পাইছোঁ। আৰু বৌয়ে বনাই আছে এতিয়া। খাম, কচু বনাম বুলি কৈ আছে বৌয়ে। যদি পাওঁ ইয়াতে কচু তেতিয়াহ'লে বনাব। এয়া বৌ বনাই আছে এতিয়া। কি বনাবি বৌ? চিকেনখিনি চিকেন বনাব বৌ। বহুত বতাহ, সেইটো কাৰণে পূৰা জুই ইফাল সিফাল। বৌ আগতীয়াকৈ মাংসখন ফ্ৰাই কৰি লৈছে আৰু এতিয়া ইয়াতে দিছে বিলাহী আৰু কিবা পিঁয়াজ চিয়াজবোৰ দি দিছে। আৰু আলুখিনিও ফ্ৰাই কৰি ৰাখিছে আগত। মাংস আৰু আলুখিনি ফ্ৰাই কৰি ৰাখিছে আৰু ইয়াতে দি দিছে মটৰ। তাৰপিছত নাজানো আৰু কেনেকৈ বনাব বৌ, দেখুৱাই আছোঁ দেই আপোনালোকক গোটেইখিনি। এয়া দি দিছে চিকেনখিনি, ফ্ৰাই কৰা চিকেন। আলুখিনি দিয়া নাই, অলপ পিছত দিব। নেদেখুৱাওঁ আৰু এতিয়া এইখিনি একেবাৰে আপোনালোকক খোৱাৰ পিছত দেখুৱাই আছোঁ, ঠিক আছে। এয়া আমাৰ হৈ গ'ল মাংস ৰেডি, কাৰণ দাইল নাই আজি, সেইটো কাৰণে মাংসখন অলপ জোল তেনেকুৱাকৈ ৰাখি দিছে বৌ। আমাৰ কাকতিদা ৰান্ধনি চব্জিখন বনাব, আমাৰ দুজন দাদা, পাপুলুদা আৰু পংকজ দা। নাজানো কেনেকুৱা কি হয়, খালেহে ক'ম আৰু, হয়নে? আমি গৈ আছোঁ, আহিবা তোমালোকে আহা। আৰু এতিয়া গৈ আছোঁ খুৰাহঁতে ইয়াতে এইফালে পুখুৰী পাৰে পাৰে কি ধুনীয়া খেতি কৰিছে, মই আপোনালোকক দেখুৱাই আছোঁ। এইফালে গোটেইখিনি বন্ধাকবি, এইখিনি গোটেই বন্ধাকবি কৰিছে পুখুৰী পাৰে পাৰে। আৰু পুখুৰীটোত মাছো দিছে। ব'ল পিংকি, এজনী আমাৰ পিংকি। হাই, ক'ত পালি তই? ছিঙিছোঁ। আৰু এয়া এইফালে কৰিছে লাও, লাও পানী লাও লাগিছে, দেখোন কি ধুনীয়া সৰু সৰু। সেইফালে এটা লাগিছে। আৰু এইটো ডাঙৰ, সেইটোতকৈ ডাঙৰ হৈছে এইটো, কি ধুনীয়া দেখিছে। আৰু ইফালে লাই শাক এতিয়া ফুলিলে, আৰু এইবোৰ ফুলিছে এতিয়া।
আৰু কি কৈছো এইডাল লেচেৰি মাহ এটা লেচেৰি মই লেচেৰি মাহ খাই আৰু গাইছ এইডাল হ'ল লেচেৰি মাহ ইয়াৰ লেচেৰি মাহ লাগিছে চাওক এয়া তাই ছিঙি খাই দিলে আজি যিমানবোৰ শাক লগা হৈছে চব ধনিয়া চনিয়া ইয়াৰ পৰাই নিয়া হৈছে আৰু এয়া দেখিছে চালাড শাক আৰু এয়াও দাদাই উঠাই পেলাই লৈ গৈছে খাবৰ কাৰণে আপোনালোকে যদি কোনোবা ইচ্ছা কৰে তেতিয়াহ'লে আহিব পাৰে আমাৰ খৰিকটালৈকে আৰু কি ধুনীয়া বতাহ আৰু এইবাৰ আমি বহি লৈছোঁ পূৰা কমলা টেঙা খাবৰ কাৰণে আৰু এইটো দেখিছে কমলা এতিয়া আমি পূৰা কমলা কাটি জ্বলা কৰি পেলাই খাম কমলা টেঙাটো খামেই আৰু এয়া চাওক জলফাইও আনিছে এতিয়া জলফাই টেঙাও খাম এই পংকজ কাকতিটো আমাৰ খাই আছে আৰু এই শাকো দেখিছে ইয়াৰ পৰা ইপাৰ পৰা সিপাৰ যাব পাৰে আৰু এইখন আমাৰ পাহাৰ পূৰা এনেকৈ পাহাৰ আছে গোটেই ৰাউণ্ড আছে আমি এতিয়া পাহাৰৰ মাজত আছোঁ গাইছ আমি ইয়াতে ধুনীয়া বতাহ লৈ আছোঁ আৰু টিকলিকেইজনী আমি য'ত যাওঁ পিছে ন হা আৰু এতিয়া বাহঁতে কিবা আনিব গৈছে সেইটো কাৰণে ভিডিঅ' কৰাৰ অলপ সুযোগ পাইছোঁ নহ'লেতো কামতে লাগি আছোঁ গোটেইকেইজনী এতিয়া আহি পালে চাগে কেইজনী স্কুটি লৈ আহি পালে এতিয়া যাওঁ কাম কৰিব লাগিব যিখিনি পাৰোঁ দেখুৱাই আছোঁ আৰু আপোনালোকক মাজে মাজে কামৰ মাজে মাজে এনজয় কৰিছোঁ হয়তো আপোনালোকৰ ভাল নালাগিব পাৰে এইবোৰ এনেকুৱা গাঁৱৰ পৰিৱেশ কিন্তু আমি খুব এনজয় কৰোঁ এইবোৰ সৰু এনেকুৱা কিছুমান পিকনিক খাই বা কিছুমান কাম কৰি খুব ভাল লাগে আমাৰ চ' আহক গাইছ এতিয়া আমি যাওঁ খাবলৈ খাই লৈ আমি যামগৈ আমি ভাত খাব ওলাইছোঁ আৰু এয়া আজি আমি কলপাততে ভাত খাম চ' আমি খাই লৈ আকৌ লগ পাই আছোঁ আপোনালোকক আৰু এয়া ড্ৰাই ফ্ৰাই এইটো বাচ্ছাৰ কাৰণে আছিলে আগুলি গ'ল 2 পিচ এতিয়া মই মাৰি দিম আমাৰ ৰন্ধা বঢ়া হৈ গ'ল আমি খালোঁ আমাৰ খোৱাও হৈ গ'ল এতিয়া আমি গোটেইকেইজনী ইয়াতে ৰেষ্ট লৈ আছোঁ আমি 1 2 3 4 5 6 টোটেল 6 জনী ছোৱালী ইয়াতে বহি আছোঁ আৰু এইফালে আছে আমাৰ বইজ পাৰ্টি দাদা ভাইটি আৰু কেইজনমান আহিলে এতিয়া আৰু এড হৈ গ'ল আৰু সেইটো চাইডৰ পাহাৰটো আহিছে কেইজনমান খাবৰ কাৰণে সিহঁতে আমাৰ লগত নহয় আৰু এয়া আমাৰ বৌ আজিৰ পৰা স্পেচিয়েল ৰান্ধনি আৰু বহুত খাই টেষ্টি লাগিল গাইজ বৌৰ চুলিখিনি কি ধুনীয়া আমি চবেই কমেণ্ট পাছ কৰি থাকোঁ বহুত দীঘল বহুত দাদা আৰু বৰ লাভ মেৰিজ হৈছে আৰু একদম ভাল পোৱাৰ পৰা আমি দেখি আহিছোঁ ইমানেই দীঘল এতিয়াতো আৰু বেছিয়ে দীঘল হৈছে আৰু আজি মোৰ ফালৰ পৰা মোৰ বৌয়ে কৈ দিব আপোনালোকক মই আমাৰ প্ৰিয়ংকা জুকিয়াৰ ভিডিঅ'বোৰটো চায়ে থাকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব
চ' আজিলৈ ভিডিঅ'টো এইখিনিয়ে পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰত আহিম আপোনালোকে সকলোৱে সুস্থ থাকক হেপী থাকক লাভ ইউ অল বাই বাই